নমস্কাৰ ছাৰ বাইদেউসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ প্ৰতিখন বিদ্যালয়ে সেই বিদ্যালয়সমূহত থকা ল'ৰা ছোৱালীখিনিৰ ডাটা আপডেট দিয়া কামৰ কাৰণে এটা নিৰ্দেশনা আহিছে আৰু সেই কামখিনি যেহেতু 30 জুনৰ আগতে সম্পন্ন কৰিব লাগিব সেইবাবে আপুনি মোবাইলত সহজতে কেনেকৈ এই আপডেটছনখিনি কৰিব পাৰিব তাৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপুনি গুগল ক্ৰমটো উলিয়াই লৈ UDISE সাৰ্চ কৰিব UDISE প্লাস বুলি সাৰ্চ কৰাৰ লগে লগে আপুনি তাতে দেখা পাব আপোনাৰ লগইন ফৰ অল মডিউল আছে তাতে ক্লিক কৰি ল'ব আৰু অকমান তললৈকে টানি দিলে আপুনি দেখা পাব ষ্টুডেন্টস মডিউল সিলেক্ট ষ্টেট বুলি আছে তাতে আপুনি আসামটো সিলেক্ট কৰিব আৰু গো ক্লিক কৰি দিব আপোনাৰ আগফালে যেটো পেজ আহিব তাতে লগইন ফৰ ষ্টুডেন্ট ডাটাবেস মেনেজমেন্ট সিস্টেম আছে তাতে ক্লিক কৰি দিব আৰু ইয়াত ইউজাৰ আইডি আৰু পাসওয়াৰ্ড আছে তাতে আপুনি UDISE যেটো ইউজাৰ আইডি আছে আপোনাৰ ডাইস কোডৰ যেটো ইউজাৰ আইডি আছিল হেতু আপোনাৰ ডাইসটো ভৰাব আৰু লগতে পাসওয়াৰ্ড যেটো আছে হে ডাইসৰ হেতু ভৰাই ল'ব ইয়াত ক্যাপচা কোডটো আপুনি ফিল কৰি দিব তাৰপিছত আপুনি লগইনত ক্লিক কৰিব আপোনাৰ আগফালে নতুন পেজ এটা খুলিব তাতে দেখা পাব স্কুল ইনফৰমেশন বুলি আছে আপুনি অকমান টানিলে দেখা পাব আপোনাৰ স্কুলৰ নাম আপোনাৰ ক্লাसेस কিমানটা আছে স্কুল টাইপ কি হয় ডিপাৰ্টমেন্ট কি আপোনাৰ মিডিয়াম কি স্কুলৰ এই গোটেইখিনি যদি ঠিকই আছে তেতিয়াহলে আপুনি ক্লোজ বটন টিপিব আৰু যদি আপুনি কিবা ঠিক কৰিব আছে তেতিয়াহলে স্কুল ডাইৰেক্টৰী মেনেজমেন্ট যি অপচন আছে তাতে ক্লিক কৰি হেখিনি ঠিক কৰি ল'ব তেতিয়া মোৰ ইয়াত ঠিকই আছে গতিকে মই ক্লোজ বটন টিপি দিলো এতিয়া আপোনাৰ আগফালে যেটো পেজ আহিব হেতু যেটো আপোনাৰ সুবিধাৰ কাৰণে আপুনি এটা কাম কৰি ল'ব পাৰে এতিয়া এই 3 বটনটো আপুনি ক্লিক কৰি ডেস্কটপ সাইটটো ওপেন কৰি ল'ব পাৰে এখিনি কৰাৰ পিছত আপোনাৰ আগফালে যেটো পেজ আহিব তাতে আপুনি দেখা পাব আপোনাৰ ক্লাস ওয়াইজ সেকশন খিনি আছে আৰু আপোনাৰ মিডিয়ামটো আছে বয়জ গাৰ্লছ টোটাল ষ্টুডেন্ট খিনি আছে কিন্তু এটা কথা ইয়াত মন কৰিবলগীয়া আছে আপোনাৰ যদি সেকশন খিনি প্ৰতিটো ক্লাছৰ এগেইনষ্টত নাই বা মিডিয়ামটো আপোনাৰ শো কৰা নাই তেতিয়াহলে আপুনি সেই কামখিনি প্ৰথমতে কৰি ল'ব লাগিব তাৰ কাৰণে আপুনি কি কৰিব একেবাৰে সুকত ৰাইট সাইডত যেটো আপোনাৰ হেৰি চাৰিটা অপচন আছে ফুল প্ৰফাইল তাতে আপুনি সেকশন মেনেজমেন্ট যেটো অপচন আছে তাতে ক্লিক কৰি দিব এতিয়া আপোনাৰ ইফালে দেখা পাব এড সেকশন বুলি এটা অপচন আছে সেই এড সেকশনত গৈ আপুনি ক্লাস সিলেক্ট কৰি ল'ব প্ৰতিটো ক্লাছত আপোনাৰ 1 সিলেক্ট কৰিলো মই যেটো মোৰটোত এ আছিল আগতে সেকশন হেকাৰণে অটোমেটিক ইয়াত বি আহিব আপোনাৰ যদি নাই তেতিয়াহলে আপুনি এ ভৰাই ল'ব বা অটোমেটিক আহিব আৰু ইয়াত মিডিয়ামটো আপুনি সিলেক্ট কৰি ল'ব যদি আসামিজ মিডিয়াম আসামিজ অন্যথা আপুনি বেলেগ মিডিয়াম আপুনি ইয়াত এড কৰি ল'ব আৰু ইয়াত এড সেকশনত আপুনি ক্লিক কৰাৰ লগে লগে দেখা পাব আপোনাৰ ক্লাছত ক্লাস 1 ত এটা সেকশন নতুনকৈ এড হৈ গল যদি ল'ৰা ছোৱালী বেছি আছে আৰু সেকশনটো কৰা আছে আপোনাৰ তেতিয়াহলে সেই কামখিনি কৰি ল'ব আৰু যদি নাই আৰু ভুলতে হৈ গৈছে তেতিয়াহলে আপুনি কি কৰিব এই ডিলিট বটনটো টিপি দিব আৰু কনফাৰ্ম মাৰি দিব লগে লগে আপোনাৰ সেই সেকশনটো ইয়াৰ পৰা নাইকিয়া হৈ যাব যদি আপোনাৰ এইখিনি ঠিক আছে তেতিয়াহলে আপুনি ষ্টুডেন্ট ডাটা আপডেটত কামত লাগি যাওক আৰু তাতে আপুনি প্ৰথমতে স্কুল ড্যাশবোৰ্ড যিখন আছে তাতে যাওক তাত যোৱাৰ পিছত আপোনাৰ যিখিনি প্ৰথমতে শো কৰিছিল সেইখিনি বস্তু আকৌ শো কৰিব তাতে প্ৰতিটো ক্লাছৰ এগেইনষ্টত আপুনি যেনিবা মই ক্লাস 5 ৰ পৰা ধৰিলো ক্লাস 5 ৰ পুনে আপুনি দেখা পাব যে টোটাল ষ্টুডেন্টৰ লগতে আপোনাৰ ভিউ এণ্ড মেনেজ এটা অপচন আছে সেই তাতে ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি প্ৰতিটো ষ্টুডেন্টৰ এগেইনষ্টত আপুনি দেখা পাব এন্ট্ৰি ষ্টেটাস যেটো আছে হেতু নট স্টাৰ্টেড বুলি লিখা আছে মানে আপুনি আপডেট এতিয়ালৈকে আৰম্ভ কৰা নাই এতিয়া সেইখিনি আপডেট কেনেকৈ কৰিব তাৰ ঠিক লগতে আপুনি দেখা পাব জিপি ইপি আৰু এছএফ অপচন আছে এই তিনটা স্টেপ হে আপুনি কমপ্লিট কৰিব লাগিব ইয়াত জিপি মানে জেনাৰেল প্ৰফাইল ইপি মানে হৈছে আপোনাৰ এনৰোলমেন্ট প্ৰফাইল আৰু এছএফ যেটো আছে এটো ফেসিলিটি এণ্ড আদাৰ্স গতিকে আপুনি সেই জিপি অপচনত ক্লিক কৰিব প্ৰতিটো ষ্টুডেন্টৰ এগেইনষ্টত এতিয়া এটো টিপি দিয়াৰ লগে লগে আপুনি দেখা পাব সেই ষ্টুডেন্টজনৰ প্ৰতিটো ডিটেইলছ ইয়াত ভৰোৱা আছে তাৰ মানে কোন সকলৰ ভৰোৱা আছে ইয়াত যি সকলৰ নেকি শিক্ষা হেতুত আপোনালোকে অলৰেডি এই কামখিনি কৰি থৈছে তেওঁলোকৰ ডাটাখিনি ইয়াতে পাব আৰু যদি শিক্ষা হেতুত আপুনি সেই কামখিনি কৰি থোৱা নাই তেতিয়াহলে আপুনি গোটেইখিনি ইয়াত ফিল কৰিব লাগিব আচ্ছা যদি আপোনাৰ ফিল কৰাই আছে কিন্তু কেইটামান ইয়াত দেখা পাব ব্ল্যাঙ্ক আছে সেইখিনি কাৰণে আপুনি কি কৰিব এতিয়া কোন কেইটা পুৰাব লাগিব তাৰ কাৰণে আমি আপডেট বটনটো টিপি দিম এতিয়া গাৰ্ডিয়ান যেটো আছে তাতে আপোনাৰ চাওক টিক চিন দিয়া আছে মানে নভৰোৱাকেও হেতু আমি এৰি গুছি যাব পাৰিম কিন্তু আপুনি আধাৰ নাম্বাৰ অফ ষ্টুডেন্ট এণ্ড নেম অফ ষ্টুডেন্ট এজ পাৰ আধাৰ কাৰ্ড
এই দুটা আপুনি এৰিব নোৱাৰে সেইকাৰণে আপুনি কি কৰিব যদি সেই ল'ৰাজনৰ আধাৰ নম্বৰ আছে তেতিয়াহ'লে আধাৰ কাৰ্ডৰ নম্বৰটো ভৰাই দিব আৰু আধাৰ কাৰ্ডৰ নামটো যেনেকৈ আছে সেইমতে নামটো ভৰাই দিব তাৰপিছত আপডেট টিপিব আৰু যদি সেই আধাৰ নম্বৰ নাথাকে তেতিয়া আপুনি কি কৰিব তেতিয়া এটাই অপশ্যন আছে যিহেতু আধাৰ কাৰ্ডত 12টা ডিজিটৰ নম্বৰ থাকে গতিকে আপুনি 9 নম্বৰটো আপুনি 9 ডিজিটটো 12 বাৰহে আপুনি টিপি দিব আৰু ইয়াত চাব আপোনাৰ নেম অফ ষ্টুডেণ্ট এজ পাৰ আধাৰ সেইটো হাইডেন হৈ গ'ল সেইটোত আপুনি একো কৰিব নালাগে যেহেতু চিষ্টেমত এইটো কৰি থোৱা আছে আধাৰ কাৰ্ড নথকা ল'ৰা ছোৱালীখিনি এইটো আপুনি 9 টো 12 বাৰ টিপি দিলে সেইটো ফিল হৈ যাব তেতিয়া আপডেট অপশ্যনত যেতিয়া ক্লিক কৰিব আপোনাৰ আগফালে আহিব জেনেৰেল ডাটা আপডেটেড সাকসেসফুলি তেতিয়া আপুনি নেক্সট বুটাম টিপিব আৰু তাৰ পিছত আহিব এনৰোলমেন্ট ডিটেইলছ আৰু তাতে আপুনি দেখা পাব সেই ডিটেইলছখিনি পুৰুৱাই আছে যদি আপোনাৰ কিবা ইফাল কৰিব আছে ঠিক কৰিব আছে তেতিয়া সেইখিনি কৰি ল'ব নহলে আপুনি সেভ বুটামটো টিপি দিব তাৰ পিছত ইয়াত আহিল এনৰোলমেন্ট ডাটা সেভ সাকসেসফুলি এগেইন আপুনি নেক্সট বুটামটো টিপি দিব তাৰ পিছত আপুনি দেখা পাব ফেসিলিটি এন্ড আদাৰ ডিটেইলছ যিখিনি আছে ইয়াত আপুনি গোটেইখিনি অকমান ভালকে চাই দিব পাৰে আৰু যদি আগতীয়াকে আপুনি আগত যেটো শিক্ষা হেতুত কৰিছিলে সেইটো যদি আপুনি শুদ্ধকে কৰিছে তেতিয়াহলে একো কৰিব লগিয়া নাই আপুনি সেভ বুটামটো টিপি দিব ইয়াত সেভ বুটামটো টিপাত আপোনাৰ এটা বস্তু আহিছে ইয়াত চাওক আদাৰ স্কলাৰশিপ যদি স্কলাৰশিপ দিয়া আছে তেতিয়াহলে সেইখিনি আপুনি কি কৰিব লাগিব ভৰাব লাগিব স্কলাৰশিপ এমাউন্ট আপুনি দিব লাগিব সেইকাৰণে মই ইয়াত এটো ন কৰি দিম ন কৰি দিয়াৰ লগে লগে সেভ বুটাম টিপি দিছো আৰু ইয়াত ফেসিলিটি ডাটা সেভ সাকসেসফুলি শো হৈছে আপুনি নেক্সট বুটাম টিপি দিয়ক তাৰ পিছত আপুনি দেখা পাব সেই ছাত্ৰজনৰ গোটেইখিনি প্ৰফাইল আপোনাৰ ইয়াত পুৰুৱা আছে যদি আপুনি বিচাৰে যে এই প্ৰফাইলখিনি আমি ডাউনলোড কৰি লম পিডিএফ আকাৰত তেতিয়াহলে ইয়াত আপুনি ক্লিক কৰিব আৰু পিডিএফ আকাৰে আপোনাৰ মোবাইলত এটো সেভ হৈ যাব আৰু যদি ভাবে নালাগে তেতিয়াহলে আপুনি তললৈকে যাব তললৈ গৈ আপুনি কমপ্লিট ডাটা যেটো অপচন আছে হেতুত আপুনি ক্লিক কৰিব ওকে বুটাম টিপি দিয়াৰ লগে লগে আপোনাৰ হেতু সেভ হৈ যাব আৰু তেতিয়া দেখা পাব আপুনি নেক্সট ষ্টুডেন্টলৈকে যাব পাৰে আৰু প্ৰতিটো ক্লাছত গৈ তেনেকে এগেইন আপুনি ক্লাছ ওয়াইজ আপুনি হেতু কাম কৰি ল'ব পাৰে বা নেক্সট আপুনি গলে হেতু ক্লাছৰে এজনকে ল'ৰা ছোৱালী ইয়াতে আহি থাকিব আৰু সেই কামখিনি প্ৰতিটো ষ্টুডেন্টৰ এগেইনষ্টত আপুনি কৰি যাব লাগিব আৰু যদি সেইখিনি ঠিকমতে গোটেইখিনি হৈ যায় তেতিয়া আপোনাৰ নিশ্চয় সেই কামখিনি কৰিবলগীয়া কামখিনি হৈ যাব আৰু তাৰ পিছত আপুনি স্কুল এটো লগ আউট কৰি ল'ব Thank you. যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়াহলে লাইক কৰি দিব ভিডিওটো আৰু সাবস্ক্ৰাইব কৰি ল'ব যাতে আগন্তুক ভিডিওখিনি আপোনালোকে সোনকালে পায় ধন্যবাদ